হয় আপোনালোকে ইয়াত কলৰ খেতি কৰিছে হয় আমি টোটেল আমাৰ এখন ফাৰ্মত 700 জোপা প্ৰথম আমি লগাইছোঁ 700 জোপা মালভোগ কল আছে আৰু আমি কলৰ মাজে মাজে এইফালে দেখিছে আপুনি মালচিং পাই থোৱা আছে আমি তাতো সামাৰ স্কচ দিছোঁ আৰু কাষতে এইফালে আমি তিল লগাই থোৱা আছে মানে এইটো আমি যিটো কয় আমি ইণ্টাৰক্ৰপিং কৰিব পাৰি ইণ্টাৰক্ৰপিং কৰিলে মানে এতিয়া এই মাজৰ যিটো স্পেচ আমি ইয়াত মিনিমাম আমাৰ 8 ফুটকৈ আমি মাজত ৰাখিছোঁ এটা কলৰ পৰা এটা পুলি ডিষ্টেঞ্চ 8 ফুট আছে মাজৰ যিটো লাইন সেই 8 ফুটটো এনেই আমি মাটিটো পেলাই ৰখা নাই আমি তাতে আপোনালোকে গ'লে দেখিব তাতে আমি মালচিং পাৰি তাৰ মাজতো আমি সেইটো মাটিটো যাতে এনেই ৱেষ্টেজ নহয় তাতো আমি সামাৰ স্কচ লগাই থোৱা আছে আৰু এটা কেতিয়াবা আমি কথা শুনো যে ইনচেক্ট মেনেজমেণ্টৰ কাৰণেও তেনেকুৱাকৈ কৰা যায় হয় এতিয়া তাতে আপোনাৰ কলটো থকাৰ কাৰণে তাত অলপ মাটিটো সি সূৰ্যৰ তাপটো ডাইৰেক্টলি নপৰিব অলপ ৰ'দৰ ফাকেদি পৰিব আৰু যিখিনি খাদ্য শস্যত কম পৰিমাণে ৰ'দৰ পোহৰটো লাগে সেইখিনি আমি তলত লগাব পাৰোঁ সেইকাৰণে ইণ্টাৰক্ৰপিং কৰাটো বহুত প্ৰয়োজন আছে যিহেতু কিছুমান ফাৰ্মাৰ্চৰ কম মাটি থাকে সেইকাৰণে তেওঁলোকে অকণমান মাটিত 2-3টা ক্ৰপছ ল'বৰ কাৰণে মাল্টি লেয়াৰ বা তেওঁলোকে যদি ইণ্টাৰক্ৰপিং কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ অলপ পইচাটো উৎপাদন দিয়াটো তেওঁলোকে এক কথা মাটিৰ পৰা বেছিকৈ উৎপাদন এইবিলাক কেতিয়া লগাইছিল আপোনালোকে এইটো আমাৰ এতিয়া আমি মাৰ্চত লগাইছোঁ হয় প্ৰথম লকডাউনৰ সময়ত লগাইছিলোঁ হয় তাৰপিছত আমি এতিয়া তাৰ গ্ৰোথটো লাহে লাহে আহিছে আৰু কলৰ একো বেমাৰ লগা নাই এতিয়ালৈকে আৰু চব কল ঠিকে আছে খালি আমি য'ত দুটা পুলি আমি গজিছে সেইখিনি কাটি উঠাই আছোঁ হয় নিশ্চয় যাতে ইজোপা কল ভাল হয় এইবিলাকৰ চব কিবা যদি আহে বেমাৰ জৈৱিক পদ্ধতিৰে ইয়াত নিৰাময় হ'ব পাৰে যিটো বেমাৰ লাগে বেমাৰ লগা পুলিটো অট'মেটিকেলি কাটি তাক আঁতৰাই দিব লাগে সেইটো থাকিলে তাৰ পৰা আকৌ যদি ভাইৰাছজনিত ৰোগ হয় সেই বিয়পি গৈ থাকে মানে সেইটো পুলিৰ পৰা ইটো পুলিলৈ যাব সেইকাৰণে তাক কাটি পিনে সম্পূৰ্ণ উঠাই দিব লাগে আৰু বাকীখিনি স্প্ৰে কৰি দিব লাগে গোমূত্ৰ হওক কিবা হওক মানে পোকে তাক ধৰিব নোৱাৰাকৈ মানে গোমূত্ৰটো প্ৰধান উপাদান গোমূত্ৰ লাগিব গোমূত্ৰ থাকিলে বহুতখিনি আমি ইনচেক্টিচাইড হওক পেষ্টিচাইড হওক এইটো বনাব পৰা যায় আৰু সেইটো লাভালাভটো সেইটোৱে আছে সেইকাৰণে ইণ্টাৰক্ৰপিং কৰাটো কি খেতি লগাইছে আমি এইটো তিয়ঁহৰ খেতি লগাইছিলোঁ এইটো তিয়ঁহ চাগে সেইটো তিয়ঁহ এইটো সামাৰ স্কচ আছে সামাৰ স্কচটো জুখিনি বুলি কয় এইটো চাওক আপোনালোকে এটা গছত মিনিমাম 10টালৈকে লাগে 10-15টালৈকে লাগে এইটো গছ নবগায় এইটো ইয়াতে 1 কেজি 1.5 কেজিলৈকে এটা ফল হ'ব ফল আহিছে ইয়াৰ ফলটো আহিছে এজোপা গছত দেখিছে নে 3-4টা এই থোপা পাতি এটা লাগিব বহুতখিনি কলি আছে আৰু এইটো খালি বেলেগ একো কৰিব নালাগে ইয়াক অকল স্প্ৰে কৰি থাকিব লাগে যাতে গোমূত্ৰ স্প্ৰে কৰিলেও হ'ব যাতে পোকে তাক ফলটোক এটেক কৰিব নোৱাৰে বৰলটো এটেক কৰিব নোৱাৰে আৰু এইটো আমি সম্পূৰ্ণ মালচিং পদ্ধতিত কৰিছোঁ মালচিং দিলে কি হয় মাটিটো একদম চুফিক হৈ থাকে মাটিটোত পানী জমা নহয় আৰু বৰষুণৰ বতৰত কৰিছোঁ কাৰণে আমাৰ মালচিংটো আমি ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে মালচিংটো এতিয়া মাটি কোমল হৈ আছে আৰু ইয়াত সাৰ আগতীয়াকৈ আমি দি লৈছোঁ ভিতৰত আমি সাৰটো দি লৈছোঁ তো খালি অকল স্প্ৰে কৰি আছোঁ আৰু গুৰিটোত মাটি চপাই আছোঁ এইবিলাক বীজবিলাক আমাৰ ট্ৰেডিশ্যনেল বীজে হয় ট্ৰেডিশ্যনেল বীজ নহয় কিন্তু এইটো আমি বীজটো সম্পূৰ্ণ আমি হাইব্ৰিড চিডে আনিছোঁ কিন্তু আমি নেক্সট বাৰ ইয়াৰ পৰা যিটো ভাল চিড ওলাব সেইটোৰ পৰা আমি ট্ৰেডিশ্যনেল কৰিবলৈ চেষ্টা কৰিম যিহেতু আমি মানে আমি আগতে চাইছোঁ তিয়ঁহৰো তেনেকৈ আমি ভাল যিটো চিড থাকিব সেইটো উলিয়াই লৈ আমি নতুনকৈ কৰিব পাৰি আকৌ নেক্সট বাৰ ৰাখি দিলে আকৌ তাৰ চিডটো ভাল হ'ব খালি প্ৰথমবাৰ এবাৰ আমি নিজে কৰি ল'ব লাগিব এতিয়ালৈকে কিবা প্ৰত্যাহ্বান পাইছে নেকি এইবিলাকত পোক-পতংগ আহিছিলে কিন্তু আমি নিমৰ অৰ্ক আৰু গোমূত্ৰটো স্প্ৰে কৰি আছোঁ গৰুৰ মূত্ৰটো আমি যিমান পাৰোঁ 1 লিটাৰ মিহলাই দিয়ে তাত আপুনি নিমৰ যিটো তেল আছে নিমৰ অৰ্কটো আপুনি উতলাই পিনে উলিয়াব পাৰে আৰু নহ'লে আপুনি তেল পায় তেলটো উলিয়াই লৈ পিনে তাক গোমূত্ৰৰ লগত মিহলাই ইয়াতে নিজে বনাই স্প্ৰে আমি নিজে বনাওঁ এইটো আমি স্প্ৰে কৰিব পাৰি আৰু আমি অকল গুৰিয়ে জীৱামৃতটো দিওঁ জীৱামৃতটো আমি ধুনীয়াকৈ লিকুইড এটা জীৱামৃতত কি উপাদান থাকে জীৱামৃতত আপোনাৰ গুড় থাকিব আমাৰ যিটো লালি গুড় বুলি কয় লালি গুড় থাকিব বেচন থাকিব সলিহ থাকিব তাৰপিছত গোমূত্ৰ থাকিব গোবৰ থাকিব সেইটো মিক্সন কৰি পিনে আমি প্ৰায় 25 দিন 30 দিন গেলাই ৰাখোঁ আৰু সেইটোৰ পৰা তাক যিটো মেগনেছিয়াম কেলছিয়াম পটাছিয়াম এইখিনি লাগে সেইখিনি যথেষ্ট পৰিমাণে গছে পায় আৰু সেইকাৰণে এতিয়া আমাৰ গছ এটাও বেয়া হোৱা নাই মানে জীৱামৃত দিলে ইয়াৰ কোনো নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি নহয় কাৰণ গোটেইকেইটা বস্তু ইয়াত পাই যায় যিখিনি মানে মাইক্ৰ' অৰ্গেনিজিম আছে সেইখিনি কণ্টেণ্ট ইয়াত পোৱা যায় সেইকাৰণে আমি জীৱামৃতটো অধিক পৰিমাণে ব্যৱহাৰ কৰোঁ আৰু তলতে আমি কম্পষ্টিং গোবৰটো দি লৈ যেতিয়া পুলিটো ইয়াত ওলায় তাৰপিছৰ পৰা আমি অকল জীৱামৃত ব্যৱহাৰ কৰোঁ যাতে জীৱামৃতটো দিলে মাটিটো ধুনীয়া হৈ থাকে আৰু কোমল হৈ থাকে আৰু ইয়াৰ প্ৰডাকশ্যনটো ভাল হয় এতিয়া হাৰ্ভেষ্টিঙৰ সময় কেতিয়া হ'ব হাৰ্ভেষ্টিং হৈ আছে লাগি আছে আপুনি তাত এইফালে চালে পাব এইফালে এইজোপাত তাত চালে থাকিব পাৰে তলত লাগি আছে তাৰ বাদে এইবিলাকো কি আছে এইবিলাক অলৰেডি লাগিছে তলত লাগি আছে আমি কালি ছিঙিছোঁ এইবিলাক ফল লাগি আছে এইবোৰ চব আহিছে ইয়াত বহুত লাগি আছে দেখিছেনে তলে এইবিলাক কলি আছে চব বহুত কলি আছে তলত এতিয়া আমি কালি এবাৰ হাৰ্ভেষ্টিং কৰিলোঁ আৰু এতিয়া আমি কালিলৈ আমি ছিঙিব পাৰিম কালিলৈ মিনিমাম ইয়াৰ পৰা আমি
15-20 কেজি এইটো এইবিলাক মাৰ্কেটটো আপোনালোকে কি ভাবিছে মাৰ্কেটত থলুৱাভাৱে বিক্ৰী হৈ আছে থলুৱাভাৱে এতিয়া 30 টকা কেজি বিক্ৰী হৈ আছে আৰু ইয়াৰ পৰা যে 30 টকা কেজি বিক্ৰী হৈছে আমি সেইকাৰণে বহুত চিন্তা কৰা নাই আৰু এতিয়া ভাল বস্তু নিলে বজাৰত ৰাতিপুৱা আমাৰ ইয়াতে ওচৰত এখন ৰামৰি বজাৰ আছে ৰাতিপুৱা তাতে বিক্ৰী হৈ যায় আৰু আমাৰ যিখিনি আমাৰ লগত জড়িত কাষ্টমাৰ আছে তেওঁলোকে ইয়াৰ পৰা নিজে আহি লৈ যায় আৰু ইয়াত যিখিনি মানুহ জড়িত হৈছে আপোনাৰ সৈতে সেইবিলাকক নতুনকৈ ক'বলগীয়া হৈছে নে তেওঁলোকে অলৰেডি জানে জৈৱিক খেতিৰ গুৰুত্বটো নাই নাই এই কাষৰ মানুহখিনি তেওঁলোকে ইমান এৱাৰনেছ নাই আমি আহি পিনে তেওঁলোকক কৈছোঁ এতিয়া ছাইডত তেওঁলোকে লগাইছে কিন্তু লাহে লাহে তেওঁলোকে সেই প্ৰচেছলৈ আহিব আমি তেওঁলোকক সেই প্ৰচেছৰ কাৰণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ আগতে আমি ইয়াৰ মাটি চইল টেষ্টিঙৰ কাৰণে লৈ গৈছোঁ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাৰো আমাৰ লগত জড়িত আছে বসৱান ছাৰ তেখেতেও আমাৰ মাটি চাটি টেষ্ট কৰাত এইখিনি অকণমান সহায় কৰিছে আৰু আমি লৈ গৈছোঁ সেইখিনি এতিয়া চইলটো চেম্পলটো আমি টেষ্টিং আগতে এয়া মাটি আপোনালোকে টেষ্ট কৰিছে টেষ্ট আমি কৰা নাই এতিয়া আমি টেষ্টৰ কাৰণে পঠিয়াইছোঁ কিন্তু ৰিজাল্টটো আমি পোৱা নাই এনেই আমি প্ৰথম জেনেৰেলি আমি যিটো আমাৰ মেচিন আছে সেইটো আমি টেষ্ট কৰি চাই লৈছোঁ এনেই পিএইচটো আমাৰ 5.0 তলতে আছে পিএইচটো আৰু বঢ়াবলৈ আমি চেষ্টা কৰিম ইয়াতে বহুদিন যিহেতু মাটিটো পৰি আছে কোনো সাৰ চাৰ একো ব্যৱহাৰ কৰা হোৱা নাই সেইকাৰণে আমি চেষ্টা কৰিম যাতে ইয়াত সাৰটো ভালদৰে ব্যৱহাৰ কৰিলে আৰু অলপ জৈৱিক গুণাগুণটো ইয়াত বাঢ়ি যায় তেতিয়া আমি মাটিত পিএইচৰ পৰিমাণ বাঢ়ে